কবিতাৰ শিৰোনাম এপাহ নুফুলা ফুলৰ সমাধি। কথা জোনালী ডেকা। আবৃত্তিকাৰ স্মৃতিময় কবিতা। মা মা এতিয়া তোমা এটি বিয়া ভগা কান্দো হয় এয়া মোৰ মাজনী কান্দো তাই যে হাঁহিব পাহৰি গৈছে তাই ৰঙীন পৃথিৱী সমস্ত সুখ ভাল পোৱাৰ ঠিকনা। এতিয়া কেৱল তাই কান্দোন আৰু কান্দোন। কি যে হৃদয় বিদাৰক এই দৃশ্য। কোনে কৰিলে মোৰ মাজনী কেনেকুৱা? মোৰ এই সকলীয়া ছোৱালীজনী এতিয়াইতো তাৰ পখিলাকে দান কৰ, কিন্তু এই নিষ্ঠুৰ নৰপিতাছে তাইৰ এই ফুল কোমলীয়া জীৱনত আঘাতৰ দাগ দিছে। যেন এপাহ জীৱন্ত ফুলে কলিতাই মোহাৰি পেলোৱা হ'ল। আকৌ জানো তাই কচিত ফুল হৈ ফুলি উঠিব, কিন্তু তাৰ পক্ষে তেওঁ কেতিয়াও সম্ভৱপৰ নহয়। কিয় কিয় মোৰ মাজনী কোমলীয়াকৈ আঘাত বনাব? কোনে উত্তৰ দিব মোক? কোনে উত্তৰ দিব? তাই মাথো এতিয়া মোৰ বাবে এপাহ নুফুলা ফুলৰ সমাধি। এপাহ নুফুলা ফুলৰ সমাধি। এপাহ নুফুলা ফুলৰ সমাধি। ধন্যবাদ।